নমস্কাৰ, মই নৱজিৎ ভট্টাচাৰ্যই আপোনালোক আটাইকে শিক্ষা ইউটিউব চেনেল আৰু ফেচবুক পেজৰ তৰফৰ পৰা সশ্ৰদ্ধ আমন্ত্ৰণ জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমাৰ প্ৰত্যেকৰে জ্ঞাত যে বৰ্তমান সময়ছোৱা এই যিখিনি সময়, এই সময়টো হৈছে শাৰদীয় কাল, শৰৎকাল। আৰু এই শৰৎ ঋতুতে অনুষ্ঠিত হয় ৰাস। আৰু যি ৰাস আমাৰ প্ৰত্যেকৰে জ্ঞাত যে ৰাস কি, কিন্তু আজি মই আপোনালোকৰ সৈতে আলোচনা কৰিম যে ৰাসৰ যি প্ৰকৃত এই ৰাসৰ যি মহত্ব, এই প্ৰকৃত মহত্ব লুকাই আছে দুজন মহাত্মাৰ মাজত। আৰু সেই দুগৰাকী মহাত্মাৰ অন্যতম মহাত্মাগৰাকীৰ বিষয়ে আজি আপোনালোকৰ সৈতে আলোচনা কৰিম। আৰু তেওঁ আজিৰ পৰা এই পৃথিৱীতে, এই ব্ৰজভূমিত তেওঁৰ জন্ম হৈছিল। আৰু সেই গৰাকী মহাত্মা আছিল ৰাধাৰাণী, যাৰ জন্ম হৈছিল আজিৰ পৰা 5203 বছৰ আগতে। আৰু ৰাধা অবিহনে কৃষ্ণ নিৰৰ্থক, আৰু ৰাধা আৰু কৃষ্ণৰ আলোচনা অবিহনে ৰাসৰ কথা কোনোদিনে আমি ভাবিব নোৱাৰোঁ। এতিয়া আজিৰ যিটো ভিডিঅ', এই ভিডিঅ'টোত আমি ৰাধাৰ বিষয়ে কিছু কথা আলোচনা কৰিম। আমাৰ বিভিন্ন পুৰাণ বা বিভিন্ন মহাকাব্যত ৰাধাৰ বিষয়ে আমি পাওঁ। বিশেষকৈ আমি মহাভাৰতত ৰাধাৰ কথা উল্লেখ আছে, য'ত শ্ৰীকৃষ্ণৰ কথা উল্লেখ আছে, য'ত শ্ৰীকৃষ্ণৰ আলোচনা হয়, তাত ৰাধাৰ কথাও আলোচনা হয়। আৰু আপোনালোকে জানি ভাল পাব যে ৰাধাৰাণী শ্ৰীকৃষ্ণৰে এটা অংশ আছিল। আৰু এই যি ৰাস, আমাৰ যি ৰাস পূৰ্ণিমা বুলি কোৱা হয়, কাৰ্তিক মাহৰ পূৰ্ণিমা তিথিত ৰাস উদযাপন কৰা হৈছিল। আজিৰ পৰা 5000 বছৰ আগতেই, 5000ৰো বেছি বছৰ আগতেই এই ৰাস পূৰ্ণিমা উদযাপন কৰা হৈছিল যমুনা নদীৰ পাৰত। সেই ৰাধাৰাণীৰ কথা আজি আপোনালোকৰ সৈতে কিছু কথা আলোচনা কৰিম। আৰু এই ৰাধাৰাণী আছিল শ্ৰীকৃষ্ণৰ অভিন্ন অংগ। আমাৰ স্কন্দ পুৰাণতো উল্লেখ আছে যে ৰাধাৰাণী আন কোনো নহয়, ৰাধাৰাণী হৈছে শ্ৰীকৃষ্ণৰে বাওঁ অংশ। শ্ৰীকৃষ্ণৰ এটি অংশস্বৰূপেই ৰাধা জন্ম লৈছিল। আৰু ৰাধাৰ জন্ম হোৱাৰ অন্যতম কাৰণ আছিল যে আমাৰ মৈত্ৰ লোকত, আমাৰ মানৱ সমাজক স্বৰ্গীয় প্ৰেম কি, প্ৰেমৰ মহত্ব কি, আৰু সেই প্ৰেমৰ মহত্বৰ গুণৰ কথা, সেই মহত্বৰ কথা জগতৰ আগত আদৰ্শ স্থাপন কৰাৰ বাবে তেওঁৰ আগমন ঘটিছিল। ৰাধা আছিল বৃষভানু আৰু কীৰ্তিপ্ৰিয়াৰ জীয়াৰী। আৰু তেওঁ আছিল শ্ৰীকৃষ্ণতকৈ 11.5 মাহে তেওঁ ডাঙৰ আছিল শ্ৰীকৃষ্ণতকৈ বয়সত। আৰু ৰাধা এনেকুৱা এগৰাকী আছিল, এনেকুৱা এটি শক্তি, যিটো শক্তিৰ আমি আলোচনা কৰাৰ, আমাৰ কোনো আলোচনা নকৰাকৈ আমি থাকিব নোৱাৰোঁ। আৰু আলোচনা নকৰাকৈ থাকিব নোৱাৰাৰ অন্যতম কাৰণ হৈছে যে যেতিয়াই আমি প্ৰেমৰ কথা কোৱা হয়, তেতিয়াই ৰাধা কৃষ্ণৰ প্ৰেমৰ উদাহৰণ দিয়া হয়। আৰু এই প্ৰেম আছিল এনেকুৱা যে ইয়াত আছিল ত্যাগ। ৰাধা কৃষ্ণ কেতিয়াও বিবাহ হোৱা নাছিল, কিন্তু তেওঁলোকৰ মাজৰ যিটো প্ৰেম, সেই প্ৰেম কোনোদিনে তেওঁলোকৰ কি হোৱা নাছিল, শেষ হোৱা নাছিল। ৰাধা শ্ৰীকৃষ্ণৰ দুগৰাকীকৈ তেওঁৰ অতি প্ৰিয় পত্নী আছিল। এগৰাকী হ'ল ৰুক্মিণী, আনগৰাকী হৈছে সত্যভামা। আৰু এই দুয়োগৰাকী পত্নীয়ে ৰাধাৰ যি প্ৰেম, ৰাধা আৰু কৃষ্ণৰ যি প্ৰেম, কাৰণ শ্ৰীকৃষ্ণ যেতিয়া তেওঁলোকক বিবাহ কৰাইছিল, আৰু তাৰ পিছতো তেওঁ কি কৰিছিল, তেওঁৰ সদায় মুখত ৰাধাৰ নাম আছিল। আৰু তেতিয়া এদিন কি হ'ল, এদিন শ্ৰীকৃষ্ণই তেতিয়া ক'লে, শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছিল যে আপুনি ৰাধাক কিমান প্ৰেম কৰে আৰু কিয় প্ৰেম কৰে, ৰুক্মিণীয়ে প্ৰশ্ন কৰিছিল। আৰু তেতিয়া শ্ৰীকৃষ্ণ কৈছিল ঠিক আছে, তেওঁ ঈষৎ হাঁহিছিল।
এবাৰ শ্ৰীকৃষ্ণক ৰুক্মিণীয়ে এগিলাচ গৰম গাখীৰ খাব দিছিল আৰু গৰম গাখীৰ খাওঁতে তেওঁৰ কি হৈছিল, তেওঁৰ গলটো পুৰিছিল, তেওঁৰ হৃদয়খন পুৰিছিল আৰু হৃদয়খন পুৰি তেওঁৰ ভিতৰত তেওঁৰ বিষৰ সৃষ্টি হৈছিল। আৰু তেতিয়া তেওঁলোকে তেওঁৰ সুভদ্ৰা সত্যভামা আৰু ৰুক্মিণীয়ে তেওঁলোকে বহুত চিন্তিত হৈছিল আৰু চিন্তিত হৈ তেওঁ কৈছিল যে তেওঁ কিদৰে তেওঁৰ এই বিষ উপশম ঘটিব। তেতিয়া শ্ৰীকৃষ্ণই কৈছিল যে মোৰ যিজন পৰম ভক্তই তেওঁৰ নিজৰ চৰণ ধুই, তেওঁৰ ভৰি ধুই, সেই ভৰি ধোৱা পানী যদি তেওঁ মোৰ খুৱাব পাৰে, তেতিয়াহ'লে মই এই বিষৰ পৰা মই পৰিত্ৰাণ পাম। এইটোৱে হৈছে একমাত্ৰ উপায়। তেতিয়া ৰুক্মিণীৰো মনত এটা সন্দেহ হ'ল। ৰুক্মিণীৰ মনত এইটোৱে কথা যে মইতো শ্ৰীকৃষ্ণক যথেষ্ট পৰিমাণে ভাল পাওঁ, কিন্তু মই তেওঁৰ মোৰ ভৰি ধোৱা পানী তেওঁক খুৱাই মই ৰৌ নৰকত বাস কৰিব নিবিচাৰোঁ। তেনেদৰে নাৰদকে আদি কৰি প্ৰতিজনৰে এটাই কথা যে মইতো প্ৰভুৰ একান্ত ভক্ত, কিন্তু মই প্ৰভুক মোৰ ভৰি ধোৱা পানী খুৱাই মই নৰকত যাব নিবিচাৰোঁ। আৰু এই খবৰটো দিয়া হ'ল ৰাধাক। আৰু ৰাধাই তেতিয়া দৌৰি আহিছে আৰু দৌৰি আহি সকলোৰে সন্মুখত তেওঁ ভৰি ধুৱাইছে, নিজৰ ভৰি ধুই সেই ভৰি ধোৱা পানী শ্ৰীকৃষ্ণক খুৱাইছে। আৰু তেওঁৰ এটাই কথা, সেইটো হ'ল কি মোৰ কাণাৰ কোনোদিনে অনিষ্ট হ'ব নোৱাৰে, মোৰ কাণাৰ কোনোদিনে কি হ'ব নোৱাৰে, ক্ষতি হ'ব নোৱাৰে। আৰু এনেদৰে আছিল ৰাধা আৰু কৃষ্ণৰ প্ৰেম। আজি যি আমি ৰাস উৎসৱ পালন কৰোঁ, এই ৰাস উৎসৱ হৈছে আত্মা আৰু পৰমাত্মাৰ মিলন। আত্মা আৰু পৰমাত্মাৰ মিলন, আৰু এই আত্মা আৰু পৰমাত্মাৰ মিলনেই হৈছে ৰাস। আৰু ৰাধাই এই ৰাসৰ মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। ৰাধাৰ সৈতে আন গোপিনীসকলেও শ্ৰীকৃষ্ণৰ সৈতে এই যমুনা নদীৰ পাৰত তেওঁলোকে ৰাসলীলা কৰিছিল। আৰু শ্ৰীকৃষ্ণৰ দুটা আছিল প্ৰিয় বস্তু। প্ৰথম প্ৰিয় হৈছে তেওঁৰ ৰাধা, আৰু দ্বিতীয় প্ৰিয় বস্তুটো হৈছে তেওঁৰ বাহী। আৰু যেতিয়া 100 বছৰৰ বিৰহৰ মূৰত যেতিয়া ৰাধাৰ মৃত্যু হ'ব ওলাইছিল, তেতিয়া যিদিনাই ৰাধাৰ মৃত্যু হৈছিল, সেইদিনাই শ্ৰীকৃষ্ণই তেওঁৰ হাতত থকা বাঁহীটো ভাঙি পেলাইছিল। কাৰণ এটাই আছিল যে তেওঁৰ বাঁহী শুনাৰ একমাত্ৰ শ্ৰোতাগৰাকীয়ে আছিল ৰাধা, যি উদ্বাউল হৈছিল শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত, যি সকলোবিলাক কথা পাহৰি তেওঁ কি কৰিছিল, শ্ৰীকৃষ্ণৰ ওচৰলৈ আহিছিল, দৌৰি আহিছিল। আৰু এটা কথা ব্ৰহ্মবৈবৰ্ত পুৰাণৰ মতে এটা কথা উল্লেখ আছে যে ৰাধা জন্মতে অন্ধ আছিল। আৰু যেতিয়া বৃষভানুৱে যেতিয়া ৰাধাক লৈ তেওঁলোকে গোৱালৰ ৰজা নন্দৰ ঘৰত গৈছিল, আৰু শ্ৰীকৃষ্ণক যেতিয়া তেওঁ দেখিছিল, শ্ৰীকৃষ্ণই যেতিয়া তেওঁক চাব গৈছিল, শ্ৰীকৃষ্ণও তেতিয়া শিশু অৱস্থাত আছিল। 8 বছৰ বয়সতে তেওঁলোকৰ মাজত প্ৰেম হৈছিল, আৰু সেই দিনাৰ পৰা তেওঁৰ চকু মেল খাইছিল, তেওঁৰ অন্ধত্ব নাশ হৈছিল। এই আছিল ৰাধা আৰু কৃষ্ণৰ প্ৰেম। যুগ যুগান্ত ধৰি এই প্ৰেম আমাৰ এই মৰ্ত্যলোকত, এই পৃথিৱীত বিৰাজমান আছে আৰু বিৰাজমান থাকিব। আমি যদিও কওঁ, ইজনে আনজনক কওঁ যে আই লাভ ইউ বুলি কওঁ, আচলতে আই মানে মই, লাভ মানে কি, প্ৰেম। ইউ তোমাক, মই তোমাক ভাল পাওঁ। এতিয়া প্ৰশ্ন হয় যে মই আচলতে তোমাৰ কি ভাল পাওঁ? মই তোমাৰ শৰীৰটোক ভাল পাওঁ, তোমাৰ টকা সম্পত্তিক ভাল পাওঁ, কি ভাল পাওঁ মই তোমাক? আচলতে আমি প্ৰত্যেকক এই প্ৰশ্নটো কৰাৰ সময় আহি পৰিছে। কাৰণ আমি প্ৰেমৰ নামত বহুতো চলনা চলি আছে আমাৰ সমাজত। এতিয়াও আমি প্ৰেমক আমি একেবাৰে নিৰ্লজ্জ অৱস্থালৈ লৈ গৈছোঁ। আমাৰ প্ৰেমত কোনো স্বৰ্গীয়তাৰ শক্তি নাই। আমাৰ প্ৰেমত এটাই আছে, লালসা আছে। আমি যৌন লালসাৰ দ্বাৰা, আমি প্ৰেমৰ দ্বাৰা আমি আক্ৰান্ত হৈছোঁ, আমি যৌন ৰোগী হৈছোঁ, আমি কোনো প্ৰেমী নহয়।
আৰু সেইকাৰণে আমি এই ৰাধা কৃষ্ণৰ প্ৰেমক প্ৰকৃত যি প্ৰেম স্বৰ্গীয় প্ৰেম এই প্ৰেমক আমি উপলব্ধি কৰিব নোৱাৰোঁ আৰু উপলব্ধি কৰিব নোৱাৰাৰ কাৰণ এটাই আমাৰ প্ৰকৃত সত্তা কি আমি কোন আমি নিজকে চিনি নাপাওঁ আমি নিজক চিনি নাপালে আনক চিনি কেনেকৈ পাওঁ ভাৰতীয় দৰ্শন সাহিত্য সংস্কৃতি এটা কথাই কয় প্ৰথমে ত্যাগ তাৰপিছত ভোগ শ্ৰী ৰামচন্দ্ৰয়ো প্ৰথমে তেওঁ সীতাক ত্যাগ কৰিব লগা হৈছিল বিৰহত থাকিব লগা হৈছিল আৰু শ্ৰীকৃষ্ণই তেওঁ স্বয়ং ভগৱান হৈও ৬৪ কলাৰ গৰাকী হৈও তেওঁ বিৰহ বেদনাত তেওঁ সময় কটাব লগা হৈছিল আৰু কাৰণ এটাই সেইটো হ'ল যে ত্যাগৰ দ্বাৰাহে মানুহ মহান হয় ত্যাগৰ যি প্ৰকৃত স্বৰূপ সেই প্ৰকৃত স্বৰূপ প্ৰকৃত যি মহত্ব সেই মহত্বক আমাৰ মাজত সুন্দৰ ৰূপত উপস্থাপন কৰি গৈছে ৰাধা কৃষ্ণই আৰু সদশেষত এটা কথাই ক'ম যে আমি আগন্তুক সময়তো আপোনালোকৰ সহযোগত এনেকুৱা বিভিন্ন আধ্যাত্মিক তথা সামাজিক বাৰ্তালৈ আপোনালোকৰ ওচৰলৈ আহিম বিভিন্ন ভিডিঅ'লৈ আৰু আশা ৰাখিম যে আপোনালোকে আমাৰ এই ভিডিঅ'বিলাকত সহায় সহযোগ আগবঢ়াব নমস্কাৰ